মই উত্তৰ নাই ভিতৰত খবৰ দিয়ক ভাল বাৰু মহাৰাজ মহাৰাজ একেবাৰে ক'ব না আহকচোন মহাৰাজ মই মথুৰাৰ পৰা আহিছোঁ মথুৰাৰ পৰা আহিছা হয় মহাৰাজ মই মথুৰাৰ পৰা আহিছোঁ শুনিবলৈ পালোঁ আপোনাৰ গৃহে বোলে এটি ভুৱন মোহন পুত্ৰ সন্তান জন্ম হৈছে তাকেই চাবৰ বাবে বহুত আশাৰে বহুত হেঁপাহেৰে আহিছোঁ দেখুৱাবলৈ বাৰু মহাৰাজ নিশ্চয় দেখুৱাব তুমি মথুৰাৰ পৰা আহিছা মোৰ বাচা চালো তুমি ঘৰতে অপেক্ষা কৰা মই যশোক কথা আছো ভাল বাৰু মহাৰাজ যশোক 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 তুমিতো ক'ৰ আহিছা আই মই মথুৰাৰ পৰা আহিছোঁ মথুৰাৰ পৰা আহিছা হয় আই মই মথুৰাৰ পৰা আহিছোঁ শুনিবলৈ পালোঁ আপোনাৰ গৃহে বোলে এটি ভুৱন মোহন পুত্ৰ সন্তান জন্ম হৈছে তাকেই চাবৰ বাবে বহুত আশাৰে বহুত হেঁপাহেৰে আহিছোঁ দেখুৱাবলৈ বাৰু আই মই দেখি কিয় দেখুৱাম বাৰু তুমি মোৰ বাচ্চাক চাবৰ কাৰণে মথুৰাৰ পৰা আহিছা মই বাৰু মোৰ বাচ্চাক কিয় দেখুৱাম তুমি সন্দেহ লোৱা মই বাচ্চাক লৈ আহিম ভাল বাৰু আই এই ভাগিৰ সন্তান বহি অলপ ব্যাগ পাই অলপ সান্তনা দিছোঁ আইও এই দেখি কেনে সুন্দৰ বালক দেখিলেই মোৰ প্ৰাণ ভাল লাগিছে আই ডাকিকৈ এগোলা লৈ সান্তনা দিবলৈ দিবনে বাৰু আই
সন্তানটিক দেখলে যিমানেই মৰম নালাগক কিয়, ই মোক কৰ্তব্যৰ পথৰ পৰা কেতিয়াও বিচলিত কৰিব নোৱাৰে। হয়তো এই মহাৰাষ্ট্ৰ মোৰ প্ৰণালী। গতিকে এই মুহূৰ্ততেই মই মোৰ বিসংগতি ইয়াত বধ কৰোঁ। খোৱা মোৰ ক'ত? এপাক ক'লৈ? Oh,